হেল্ল' এভৰিৱান, এয়া মোৰ ফ্ৰেণ্ড হিমাশ্ৰী। এইফালে জুলিয়েট, তাই ৰেডি হৈ আছে। এয়া চিবিকে আমি চাৰিওটাই এতিয়া লগ লাগি এফালে ওলাই যাম। বহুত দিনৰ পিছত আজি জুলিয়েটহঁতৰ ঘৰত আহিছোঁ। সিহঁতৰ ঘৰটো বহুত সলনি হৈ গ'ল। এয়া আমি আহি পাই গ'লোহি এতিয়া ম'ম' মিয়া। ইয়াত আমি অৰ্ডাৰ দিলোঁ চিকেন নুডলছ, কফি, ফ্ৰাইড ম'ম' আৰু তন্দুৰী ম'ম'। ইয়াত প্ৰায়ে মই খাবৰ কাৰণে আহি থাকোঁ। ইয়াৰ বস্তুবোৰ খাই বৰ ভাল লাগে মোৰ। এতিয়া খাই কৰি হৈ গ'ল। এতিয়া আমি এফালে ওলাই যাম। এতিয়া আকৌ গৈ আছোঁ ষ্টেচনাৰী দোকানত। কেইটামান বস্তু কিনিবৰ কাৰণে আছে। এয়া সৰস্বতী নাম হৈ আছে, বাটতে ৰখি চাই ল'লোঁ। এতিয়া আহি পাই গ'লোঁ সেই দোকান। চাওকচোন ভেলেণ্টাইন ডে গিফ্টবোৰ যে কিমান ধুনীয়া লাগিছে দেখি, কিউট কিউট। এই কাছটো যে মোৰ বৰ পচন্দ হৈছে। এতিয়া ঘৰলৈ বুলি গৈ আছোঁ। এতিয়া ইহঁতক বাই বাই দিলোঁ আৰু মই গৈ আছোঁ। ইহঁতে মোক সৰুকৈ উপহাৰ এটা দিলে বাৰ্থডে। তেতিয়াহ'লে আজিলৈ আহিছোঁ, বাই।